Good morning from Ladakh and welcome to Travel Stories. মই হৈছোঁ প্ৰিয়ংকা and আজি আমি বৰ্তমান আছোঁ Happy Driftersত। আমি আটাইকেইজনে গা পা ধুই পেলাই ৰেডি হৈ আছিলোঁ হেপী ড্ৰিফটাৰ্ছৰ পৰা সেইদিনা ওলাই যাবলৈ দিনটোৰ কাৰণে। এইখন হৈছে ডিজি ভৈয়াৰ গাড়ী। ডিজি ভৈয়া বহুত ধুনীয়া এণ্ড চাফাকৈ ৰাখে নিজৰ গাড়ীখন। डिजी भैया आप कहाँ लेके जा रहे हो हमें? I'm just vlogging. Shea Palace, Thiksey monastery and Hemis Monastery. So while coming back, Stakna, we will visit to Stakna monastery. Okay. And at the end, Shanti. প্ল্যান তো বহুত কেইটা জায়গাতে যোৱা কথা আছিলে, কিন্তু চাও এতিয়া কিমান পৰা যায়। প্ৰথমে আমি গ'লো হেমিছ মনেষ্ট্ৰি। এইটো হৈছে হেমিছ মনেষ্ট্ৰিৰ এন্ট্ৰেন্সটো এণ্ড আমি এন্ট্ৰেন্সটো দি এয়া সোমাইছোঁ এণ্ড আমি হেমিছ মনেষ্ট্ৰি আহি পাই গ'লোঁ। এইফালে তলত পাৰ্কিং কৰিব পাৰি গাড়ীবিলাক এণ্ড আমি ইয়াতে গাড়ীখন থৈ পেলাই ওপৰলৈ যাম। এইটো টিকেট কাউণ্টাৰ। টিকেটৰ দাম কিমান? Total 54 each. 54 each. Okay, so 54 rupees. Not 54, 54 each. আচ্ছা 54 each হয়। So 200 আমি 4জন আছোঁ। সিদ্ধাৰ্থ ফৰ্মেট কৰা হোৱা নাই কেমেৰা। ফুৰিবলৈ আহিছে কিন্তু কেমেৰাটো ফৰ্মেট কৰা নাই দেই। এইটো হৈছে মেইন চিৰিটো ওপৰলৈ যোৱা মনেষ্ট্ৰিটোৰ। এয়া আমাৰ কুলেন ডেকা ছাৰ ওপৰলৈ উঠি গৈ আছে মনেষ্ট্ৰিটোৰ ফালে। কিপ চাইলেঞ্চ লিখা আছে, ভিতৰত বেছি হাল্লা গুল্লা কৰা নট এলাউড হয়, সেইটো আমি ৰেচপেক্ট কৰিব লাগে। এণ্ড এইটো হৈছে মনেষ্ট্ৰিৰ ভিতৰখন, বিৰাটেই ধুনীয়া। চ' আমি এতিয়া মনেষ্ট্ৰিটোৰ ভিতৰলৈ গৈ আছোঁ, বাট ভিতৰত চিন্স ফটোগ্ৰাফী নট এলাউড, তো মই ভিতৰত একো শ্বুট নকৰোঁ। এইটো হৈছে এণ্ট্ৰেন্সটো এণ্ড মই এতিয়া ভিতৰলৈ যাওঁ। চ' ওলাই পেলাই ভিডিঅ' শ্বুট কৰিম। চ' আমাৰ হেমিছ মনেষ্ট্ৰি টুৰটো চেছ হ'ল। এতিয়া আমি নেক্সট ডেষ্টিনেশ্যনলৈ যাম এণ্ড আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। বহুত ফটো চটো উঠিলোঁ, মিউজিয়ামত গ'লোঁ। সেইটো মিউজিয়াম, বাট মিউজিয়ামত নট এলাউড টু ক্লিক পিকচাৰ্ছ, সেইকাৰণে ফটো উঠোৱা নাই। এণ্ড এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা। চ' ইয়াতে নামি অহাৰ পিছত ৱাশ্বৰুম ফেচিলিটিও আছে, আপোনালোকে যাব পাৰে ৱাশ্বৰুমলৈ। সিদ্ধাৰ্থ Ladies washroom. কিয় লেডিজ লিখা আছে নেকি? हाँ तो लेडीज ही तो लिखा है। पब्लिक वॉशरूम बोली यार लिखा আছে। এয়া হৈছে পাব্লিক ৱাশ্বৰুম। চ' দেৰ ইজ ৱাশ্বৰুম ইন দ্য মনেষ্ট্ৰি। সকলোৱে যাব পাৰে এইফালে। ৱাশ্বৰুমটো বেছ চাফা আছিলে, চ' আপোনালোকে ইউজ কৰিব পাৰে উইদাউট এনি হেজিটেশ্যন। বহুত হাইজিনিক হয়। চ' এইটো হৈছে মনেষ্ট্ৰিৰ এণ্ট্ৰেন্সটো এণ্ড চিৰিকেইটা। তো এইফালৰ পৰা নামি পেলাই ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে। ইয়াতে আপোনালোকৰ ওলাই আহি পেলাই ভোক চোক লাগিলে আপোনালোকে ইয়াতে কিবা খাব পাৰে। ইয়াতেতো বাৰু অলপ কিবা কিবি লিখা আছে, বাট আই এম চিয়'ৰ ভিতৰতলৈ আৰু বস্তু পোৱা যাব। ৰাইজসকলৰ খানা খাবলৈ মন গ'ল, সেইকাৰণে আমি ম'ম' অৰ্ডাৰ কৰিলোঁ। ইয়াতে ডেফিনেটলি ভেজ পোৱা বেছি যায়, সেইকাৰণে ভেজ ম'ম'ই দিলোঁ। আৰু এয়া ভেজ মেগী অৰ্ডাৰ কৰিলোঁ এণ্ড আমি আটাইকেইজনে একেলগে মিলিজুলি খালোঁ। সময়খিনি সেনেকৈয়ে গ'ল, খোৱাৰ সময়খিনি। আমাৰ খোৱা চোৱা হ'ল এণ্ড এইটো হৈছে বিল দিয়া জেগা, ইয়াতে বিল দিয়া যায়। নাও আমি এতিয়া ঘূৰি গৈ আছোঁ গাড়ীলৈকে এণ্ড we are done with food, we are done with souvenir buying, we are done with everything. গোটেইখিনি বস্তুৱে হৈ গ'ল। চ'
চ' আমি এতিয়া গৈ আছোঁ আজিৰ মনেষ্ট্ৰীৰ কাৰণে ফাৰ্ষ্ট মনেষ্ট্ৰী হিচাপে এইটো চেছ হৈ গ'ল নাও উই আৰ গ'য়িং টু দি ছেকেণ্ড মনেষ্ট্ৰী যোনটো আপোনাক অন দ্য ৱে কৰি দিওঁ এবাৰ খালি ইয়াৰে ওলোৱাৰ আগতে মই আপোনালোকক ভিউটো দেখাই দিওঁ ইমান যে ধুনীয়া ভিউ চব পিনে খালি পাহাৰ 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 আমাৰ ডিজি ভৈয়া গাড়ী লৈ ৰখি আছে গছৰ ছাট পাৰ্ক কৰি থৈ দিছিলে and now we get in the car hello ভৈয়া এতিয়া আমি গৈ আছোঁ ষ্টাকনা মনেষ্ট্ৰীলৈ ষ্টাকনা মনেষ্ট্ৰীটো বনোৱা হৈছিলে ৰজা সিংহে নামগিয়ালৰ ৰাজত্বকালৰ দিনত আহক বলক চাওঁ অবভিয়াছলি ভিউটো বহুতেই ধুনীয়া হ'ব দেখাই আছোঁ আপোনালোকক ইতিমধ্যে মনেষ্ট্ৰীটো চোৱা হ'ল ইয়াতেও এণ্ড আমি দেন ইয়াৰে পৰা যাবলগীয়া হ'ল এণ্ড নেক্সট ডেষ্টিনেশ্যনটো যোৱাৰ আগতে আমি ফটো উঠিলোঁ কেইখনমান এইখন হৈছে এখন তাৰে ফটো ষ্টাকনা যোৱাৰ আগতে এখন দলং পায় তাতে খুব ধুনীয়াকৈ ফ্লেগছ লাগি আছে তাতেই এইখন ফটো উঠিলোঁ নেক্সট আমাৰ ডেষ্টিনেশ্যন হৈছে থিকছে মনেষ্ট্ৰী নাজানো আৰু থিকছে মনেষ্ট্ৰীলৈ মই উঠি যাব পাৰিমনে নাই কাৰণ মোৰ বহুত ভাগৰ লাগিছিলে এইটো হৈছে মনেষ্ট্ৰীটো আমি ওপৰত উঠাই নাছিলোঁ তাৰে পৰাই তুলিলোঁ এণ্ড এইটো হৈছে ৰাস্তাটো বিৰাটেই ধুনীয়া আছিলে চাৰিওপিনে গছ আছিলে এণ্ড দেন ডিজি ভৈয়াই আমাক উঠাই লৈ গ'ল ওপৰলৈ এটা কিলাৰ ওপৰত নিচিনা আছিলে তো তাতে আমি উঠি গ'লোঁ So guys, আমি থিকছে মনেষ্ট্ৰী আহি পাই গৈছোঁ এণ্ড এতিয়া আমি ওপৰলৈ উঠিব লাগিব অলপমান জাষ্ট হিল টপ হয় ইয়াৰ পৰা ভিউটো কেনেকুৱা হয় মই আপোনালোকক দেখাই দিওঁ চ' মনেষ্ট্ৰীৰ এণ্ট্ৰেঞ্চ গেটৰ পৰা এইখন ভিউ হয় এই ধুনীয়া পাহাৰখন এণ্ড ইয়াতে টিকেট কাউণ্টাৰ হয় এণ্ট্ৰেঞ্চতে 100 টকাকৈ টিকেট লয় বেছি পইচা নহয় চ' যাব পাৰি এণ্ড এইফালেদি এনেকৈ ষ্টাৰ্ট কৰিব পাৰি জাৰ্ণিটো বিৰাটেই ধুনীয়া হয় চাৰিওফালে গছ আছে ইয়াতে তিৰংগা এখন লগাই থৈ দিছিলে মই সেইকাৰণে ভাবিলোঁ তাৰে এখন ফটো লওঁ যিহেতু মই ওপৰত উঠি যাবলৈ পৰা নাছিলোঁ ভালকৈ ইয়াতে অন দ্য ৱে এখন ৰেষ্টুৰেণ্ট আছে এইখন ৰেষ্টুৰেণ্টৰ এণ্ট্ৰেঞ্চ হয় আই থিংক ইয়াতে বিভিন্ন খানা পোৱা যাব বাট আমি একচুৱেলি সোমোৱা নাই ৰেষ্টুৰেণ্টখনত বিকজ আমি অলৰেডি পেট ফুল খানা খাই লৈছোঁ এইটো হৈছে মেইন বিল্ডিং মনেষ্ট্ৰীটোৰ মোৰ ওপৰলৈ উঠি যাবলৈ সাহস নহ'ল আৰু আপোনালোকে গমেই পাইছে মই ইমান হেফাইছোঁ কথা কৈ থাকোঁতে বহুত ভাগৰ লাগি গৈছিলে কাৰণ বহুত ড্ৰাই ৱেডাৰ আছিলে থিকছে মনেষ্ট্ৰী চাই আহি ডিজিয়ে আমাক এঠাইত ৰখাম বুলি কৈছিলে ইয়াতে ডিজিয়ে ৰখাই দিলে এইটো GH ৰোড বুলি কয় ইমান ধুনীয়া পাহাৰ দেখিছেনে এয়াই আমাৰ কাৰণে ৰিকুৱেষ্ট কৰি আছে যে কেফেখন খুলি দিলে আমি কিবা এটা খাব পাৰিম বাই দ্য ৱে মই ডিজি ভৈয়াৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত মাৰি দিম ফাইনেলি ডিজি ভৈয়াই আমাৰ কাৰণে অ'নাৰজনৰ লগত ৰিকুৱেষ্ট কৰি পেলাই খুলি ল'লে তো এইখন কেফে হয় এণ্ড আমি ৱেইট কৰি আছোঁ এতিয়া তেখেতে আহি খুলিব এইটো হৈছে এণ্ট্ৰেঞ্চ এণ্ড আমি একচুৱেলি ফাৰ্ষ্ট কাষ্টমাৰ চাগে তেখেতৰ বৰ্তমান খোলাৰ পিছত পূৰা এমটি হৈ আছে
আহক মেনুখন চাওঁ এইখন মেনুখন হয় আপোনালোকে চাব পাৰে দামবোৰ বহুত কম হয় এণ্ড চিপ হয় মই আপোনালোকক অলপমান চাৰিওফালে দেখাই দিছোঁ ৰেষ্টুৰেণ্টখন কেনেকুৱা হয় দেখিবলৈ বহুত আহল বহল হয় ধুনীয়া হয় খাবলৈও ভাল হ'ব যেনে লাগিছে যদিও আমি ঠিকছেত সোমোৱাৰ আগতে কিবা কিবি খায়ে সোমাইছিলোঁ ডিজি ভাইয়া ইয়াতে সোমোৱাৰ কাৰণে আমি অলপ কিবা কিবি অৰ্ডাৰ দিলোঁ মই কোল্ড কফি এই গ্ৰিল চেণ্ডউইচ তাৰপিছত গাৰ্লিক ব্ৰেড এণ্ড লেমন জিঞ্জাৰ লেমন হানি এইখিনি অৰ্ডাৰ দিলোঁ দেন আমি খাবলৈ বহিলোঁ কোল্ড কফিটো চেচ হৈ গ'ল সোনকালে চ' কোক এটাই লৈ ল'লোঁ বিকজ ইমানেই গৰম কিবা ঠাণ্ডা খাবলৈ মন গৈছিলে এণ্ড আমাৰ খোৱা হৈ গ'ল এতিয়া উই আৰ অলমষ্ট ডান চ' আমি এতিয়া বেক টু গাড়ী যাম গাড়ীখন ইফালে বাহিৰত পাৰ্ক কৰি থোৱা আছে কেফেখনৰ নামটো আকৌ এবাৰ দেখাই দিছোঁ এইটো GH ৰোড বুলি কয় এণ্ড এইটো হৈছে কেফেখনৰ নামটো অপজিটত এইটো হাইলেণ্ড হিলাৰ্ছ বুলি কিবা এটা আছে কি হয় এইটো মই সুধিবলৈ পাহৰিলোঁ ডিজি ভাইয়াক চ' আপোনালোকে যদি আহিব খোজে এই লোকেশ্যনটো মাৰি দিব পাৰিব মষ্ট প্ৰবেবলি কেফেখন চাগে দেখাব হয়তো ওচৰতে এটা ATMো আছে যদি আপোনালোকে কেছ ওলাব বিচাৰে তেতিয়া ইয়াৰ পৰা কেছ ওলাব পাৰিব এতিয়া আমি গৈ আছোঁ ঘৰলৈ এতিয়া আমি একচুৱেলি গৈ আছোঁ ঘৰলৈ মানে বেক টু হেপি ট্ৰিফটাৰ্ছ একচুৱেলি শান্তিস্তূপা যোৱা কথা আছিলে বাট বহুত ভাগৰ লাগিছে বিকজ বহুত গৰম হয় এণ্ড ড্ৰাই ৱেডাৰ হয় নাক চাক শুকাই যায় বাৰে বাৰে সেইকাৰণে আমি এতিয়া বেক টু হেপি ট্ৰিফটাৰ্ছ যাওঁ বিকজ আমাৰ আবেলিত জেগা এটাত ডিনাৰৰ কাৰণে প্লেন আছে এণ্ড বুক কৰি থোৱা আছে জেগাটো 7 o'clock ডেফিনেটলি ভ্লগটোত দেখাম গতিকে বৰ্তমান এতিয়া সেইকাৰণে ঘৰতে যাওঁ এজ ইন হোষ্টেললৈ যাওঁ এণ্ড আমি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ আকৌ হেপি ট্ৰিফটাৰ্ছলৈ যে কি নহওক কিয় হেপি ট্ৰিফটাৰ্ছত আহি পেলাই মনটো এটা ভাল লাগি যায় কাৰণ গোটেইখিনি মানুহকে তাতে আকৌ ডাইনিং হলত লগ পাম ৰেষ্ট ল'লোঁ ফ্ৰেছ হ'লোঁ এণ্ড এতিয়া আমি ডিনাৰ কৰিব এঠাইত গৈ আছোঁ সেইখন ৰেষ্টুৰেণ্ট কাম বাৰ হয় বন এপেটি বুলি শুনিছোঁ বহুত ফেমাছ হয় ইয়াৰে চ' সেইকাৰণে ভাবিছোঁ তাতে যাওঁ চ' আপোনালোকক দেখাম কেনেকুৱা হয় এণ্ড অবভিয়াছলি ৰিভিউ শ্বেয়াৰ কৰিম কেনেকুৱা হয় হেপি ট্ৰিফটাৰ্ছৰ পৰা অলপ ডিষ্টেণ্টত হয় খোজকাঢ়ি যাব পাৰি কিন্তু আমি গাড়ী দি যোৱা প্ৰেফাৰ কৰিলোঁ কাৰণ অলপমান আপহিল হয় এনেই আমাৰ ইমান উশাহ নিশাহত প্ৰব্লেম হৈ আছিলে সেইকাৰণে গাড়ী দিয়ে গ'লোঁ তালৈ So this is the way to Bon Appetit and here we go. এণ্ট্ৰেঞ্চটো খুবেই ধুনীয়া লাগিছিলে অলপ গলিয়ে গলিয়ে টাইপ জেগাদি সোমাই আহিব লগা হৈছিলে কিন্তু ভিতৰত সোমাই যিখন দেখা পালোঁ ভবা নাছিলোঁ সেইটো হ'ব বুলি ভিতৰত এয়া চাওক ইমান ধুনীয়া এটা এটমছফিয়াৰ এয়া আমাৰ ৰাইজসকলে চাই আছে কি খাব কি নাখাব ডিচাইডে কৰিব পৰা নাই কিজানি নে মেনুৱে বুজি পোৱা নাই ভগৱান জানে ফাইনেলি আমি অৰ্পণৰ ওপৰত এৰি দিলোঁ কি যি ভাল তাকেই অৰ্ডাৰ দি দিবলৈ তো তাৰে পিছত সেয়াই আহিল এণ্ড সেয়াই খালোঁ এণ্ড এয়া হৈছে ৰাতিৰ এটমছফিয়াৰ পূৰা অন্ধকাৰ হৈ যোৱাৰ পিছত কেনেকুৱা লাগে চ' মই হেট এটা ল'লোঁ এণ্ড এনেই অলপমান খাই চাই উঠি পেলাই বন এপেটিটৰ পৰা আমি এতিয়া লে মাৰ্কেট সোমাইছোঁ গতিকে জাষ্ট এবাৰ দেখাই দিওঁ লে মাৰ্কেটটো
আমাৰ একচুৱেলি পানী বটল আন নাই আমি পাহৰি গ'লোঁ আনিব উই ফৰগট টু ব্ৰিং চিপাৰ্ছ ৱাটাৰ ইজ ভেৰি এচেঞ্চিয়েল হিয়াৰ চ' আমি এতিয়া মিনিছো গৈছোঁ ইয়াতে এখন মিনিছো আছে য'ত আমি চিপাৰ্ছ বিচাৰি যাম এইবোৰ চব souvenirs and jewelry shops mix of everything সৰু সৰু দোকান এনেই অলপমান লেহ মাৰ্কেটখন ঘূৰি পেলাই আমি দেন বেক টু হেপিটিফটাৰ্ছ ৱাক কৰি গ'লোঁ লেহ মাৰ্কেটৰ পৰা চ' আমি বেক টু হেপিটিফটাৰ্ছ আহি গ'লোঁ য'ত আমি থাকি আছিলোঁ লেহত ডিনাৰ কৰি আহিলোঁ অলপমান লেহ মাৰ্কেট ফুৰি আহিলোঁ কালিৰ এপিছ'ডটো কণ্টিনিউ কৰিব চ' ডেফিনেটলি ষ্টে টিউন মই এতিয়াই কৈ নিদিওঁ আমি ক'ত গৈ আছোঁ চ' ডেফিনেটলি আপোনালোকে এপিছ'ডটো চাব জানিবৰ কাৰণে বাই এণ্ড গুড নাইট